নমস্কাৰ স্বাগতম জনাইছোঁ সকলোকে আমাৰ ইউটিউব চেনেললৈ আৰু আজি সেউজীয়া পৰিৱেশৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি বুলি কৈছোঁ যদিও এই ভিডিঅ'টো কৰিছিলোঁ সোমবাৰে আৰু আজি বৃহস্পতিবাৰে মই এডিট কৰি আছোঁ সিদিনা বতৰটো খুব ডাৱৰীয়া কৰি আছিলে আৰু বৰষুণো দিছিলে আৰু সেই বৰষুণৰ বতৰৰ মাজতে আমি নলবাৰী যাবলৈ ওলাইছিলোঁ বিশেষ একো ইমাৰ্জেঞ্চি নাছিলে মা এটা নতুন মেচিন আনিম বুলি ভাবি আছিলে বহুত দিন আগৰে পৰাই আৰু ফাইনেলি সিদিনা মানে দিনটো ঠিক কৰিলে সিদিনা আনিম বুলি কিন্তু সিদিনা বৰষুণ তথাপিও মানে আৰু দিনটো পিছুৱাই থকা নাই সিদিনাই আনিম আগতেও এটা মেচিন আছিলে সেইটো অনাৰ 2005 মানতে আনিছিলে চাগে কিন্তু সেইটো ডাবল মেচিন নাছিলে আৰু কমকৈ মানে চিলাইটো ঢিলে মানে কি লাহে লাহে যায় লগতে বৰমাহঁতৰ ঘৰতো এবাৰ সোমাই আহিম তেওঁলোকৰ ঘৰ নলবাৰীতে হয় আৰু বহুত দিন যোৱাও নাই যিহেতু তেওঁলোকৰ ঘৰত প্ৰথমতে সোমাই যাম গতিকে ভিডিঅ'টো চাই থাকিব শেষলৈ এয়া চাওকচোন যাবলৈ ৰেডি হৈছিলোঁৱে আমি তাৰপিছত এই বৰষুণজাক মাৰি দিছে তো আকৌ ৰখি দিলোঁ অকণমান আমি যিহেতু স্কুটি আৰু বাইকত যাম জিকি জিকিতো যাব নোৱাৰি আমি দুটা এনেকৈ ওলাইছোঁ যাবৰ কাৰণে ফাইনেলি বৰষুণ অকণমান কমিলে আৰু আমি যাবলৈ ওলালোঁ Inge খোজকাঢ়ি ইনকে যাম হা ভাল কিজানি ন এয়া আছিলে বৰমাহঁতৰ ঘৰত যোৱা ৰাস্তাটো আৰম্ভণিখিনি ভালেই আছিলে কিন্তু এই মাজতে অকণমান বেয়া আছিলে মানে সেইখিনি চাপৰ টাইপ আছিলে চাগে সেয়াই তাত পানী জমা হৈছে আৰু ৰাস্তাটো বেয়া আছিলে সেইখিনি ভঙা চিঙা আছিলে সেয়াই অলপমান ভয় লাগিছিলে স্কুটিখন আনোতে সেই ভয়তে মানে আধাতে গাড়ীখন ৰখাই দিবলগীয়া হ'ল আৰু ভৰিখন নমাই দিলোঁ তাত দিয়াৰ লগে লগে পেণ্টৰ তলখিনি গোটেই পানী পানী হৈ গৈছে এয়া চাওকচোন মানে পেণ্টটো উঠাই লৈ আহিছোঁ এয়া মা আৰু দাদা আমাতকৈ আগতে আহি পাইছিলে মানে আমাতকৈ 10 মিনিটমান আগত ওলাইছিলে তেওঁলোকে সেয়া আগুৱে পালে এই দুজন হৈছে আমাৰ ভতিজা বৰমাৰ ল'ৰা আৰু ইহঁত দুয়োজন টুইন হয় আৰু আমিও টুইন হয় গতিকে আমাৰ ঘৰত মানে টুইন পাৰ্টিয়ে লগ লাগিছোঁ আৰু তেওঁলোকৰ ঘৰত চাহ পানী খাই আমি মেচিনটো চাবলৈ আহিলোঁ টাউনলৈ তুমি জোনাক হোৱা মোৰ মন আকাশতে সপোন হোৱা মোৰ বুকুৰে মাজতে বিলাই দিয়া আহি মৰম বাৰে বাৰে তোমাৰ নীলা নীলা দুচকুৰ ভাষাতে পাহৰে সপোনবোৰ জিলিকে ক'বা নোকোৱা তুমি মোৰ অলংকৃতা আমাৰ মাতটোৱে সৰু সৰু হ'ব একদম হেল্ল' গাইজ আমি এতিয়া চিলাই মেচিন চাব আহিছোঁ মাহঁতে লৈ আছে ঘৰত যাই কিনে চিলাই মেচিনটো ভালদৰে দেখুৱাই দিম আমি এখন দিন ঘুরে নিব এটাও দিয়েছে এটা এটা লোক একটু সেট দিতে আসবো আমি তো এটা এটি দিব চিলাই মেচিনটো চাই উঠি আমি তাই আৰু মই এখন ৰেষ্টুৰেণ্টত আহিলোঁ কফি দুকাপ খাবৰ কাৰণে বেলেগ একো খাবৰ ইচ্ছা নাছিলে অকণমান ভাগৰুৱা যেন লাগি আছিলে নাজানো কিয় ভাগৰ লগা কাম একো কৰাও নাছিলোঁ দুখন বতৰটোৰ কাৰণেও হ'ব পাৰে সেয়া কফি দুকাপ খাই অকণমান ৰিফ্ৰেছ হৈ ল'লোঁ
আৰু এয়া নলবাৰীৰ গোপাল বজাৰত এক্সিবিশ্যন চলি আছিলে মানে সিদিনাৰ পৰা আৰম্ভ হৈছিলে 1 জুলাইৰ পৰা 3 দিন 1 2 3 এই 3 দিন চলি আছিলে নাজানো ক'ৰ পৰা আহিছিলে কিন্তু মানে এডভাৰটাইজ পাই আছিলোঁ আমি ফেচবুক আৰু ইনষ্টাগ্ৰামত পাইছিলোঁ সেয়াই আমি ভাবিলোঁ এবাৰ ইয়াতো সোমাই যাওঁ আমাৰো টাইমিংটো ধুনীয়াকৈ মিলি গৈছিলে কিন্তু তেওঁলোকে কৈছিলে কম দামত দিব বুলি কিন্তু একেবাৰে কম দামত দিয়া নাই দামবিলাক বহুত বেছি কৰি থৈ দিছিলে তথাপি আৰু তাৰ মাজৰ পৰা বাছি দুটা ট্ৰাউজাৰ ল'লোঁ তাই আৰু মই দুয়োৰে কাৰণে আৰু তাৰ পৰা ওলাই ক'তো নোসোমোৱাকৈ আমি চিধা ঘৰ আহি গ'লোঁ এইটোৱে হৈছে আমি অনা মেচিনটো উষাৰ হয় ডাবল মেচিন আৰু এইটো মটৰো চলে এইটোত কিন্তু আমি পেডেল মৰাই কৰি আনিছোঁ কাৰণ আগৰ পৰা অভ্যাস আছে যিহেতু পেডেল মৰাই তো মায়ে ইয়াতে চাকি ধূপ মানে চাকি ধূপখিনি জ্বলাই দিছে আজি যিহেতু আজিৰ পৰা আৰম্ভ কৰিব এইটো ষ্টাৰ্ট দিব এনেই আৰু শিকাৰ কাৰণে তো পেডেল মৰাই আনিছে কাৰেণ্টৰটোতকৈ মানে এইটো বেছি ভাল বুলি কৈছে আৰু এইটো মানে কি স্বাস্থ্যৰ কাৰণেও ভাল এই পেডেল মাৰা মানে মেচিনটো স্বাস্থ্যৰ কাৰণেও ভাল সেয়াই মানে এইটোৱে লৈ আহিছে আমাৰ যোৱাটো ভিডিঅ'ত এই সৰু চৰাইজনীৰ পৰা আমাৰ ভিডিঅ'টো আৰম্ভ কৰিছিলোঁ চৰাইজনীৰ নাম হৈছে দহি কতৰা আৰম্ভণিতে জনা নাছিলোঁ নামটো পিছত দেউতাই ক'লে চাই পিনে যে এইটো দহি কতৰাই হয় আমাৰ বাৰীৰ পিছফালে মানে কঁঠাল এডালত সিহঁতে বাস কৰে তো তাৰ পৰাই হয়তো তাই মানে উৰিব চেষ্টা কৰিছিলে আৰু উৰিব নোৱাৰি তলত পৰি গৈছিলে আৰু তাই মানে ঘৰৰ ভিতৰত থাকি একদমেই ভাল পোৱা নাছিলে যিহেতু সিহঁতে মুকলিকৈ থাকিয়ে ভাল পায় চৰাইবিলাকে সেয়াই মানে তাকেই চেষ্টা কৰিছিলোঁ উৰি যাব পাৰে নে নোৱাৰে কিন্তু নোৱাৰে যিহেতু ইমান সৰু চৰাই এজনী কেনেকৈ উৰিব পাৰে তাৰপিছত তাইক এডাল মানে আমাৰ এই কঁঠাল এডালতে তাইক ঠানি এটাত তাইক থৈ দিলোঁ দিয়াৰ পিছত আৰম্ভণিতে মাকহঁতে আহি তাইক অকণমান খুৱাই আছিলে তাৰপিছত তাইক মাকহঁতে উৰাই লৈ গৈছে পিছত সেইটো মানে ভাল লাগিছে মনটো তেতিয়া যোৱাৰ পিছত তাই আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ আৰু যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব এটা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ